प्रविश्वाम करोत कृष्ण काम कौतिजित जगत जनकुधात साधु रविपुर गीत राग सिंधुरा ताल एक ताल
এই বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি স্থিতি আৰু প্ৰলয়ৰে আমি একমাত্ৰ গৰাকী। আমাৰ নিৰ্দেশতে ব্ৰহ্মা শিৱ আৰু দেৱতা মণ্ডলীয়ে নিজ নিজ কৰ্মক্ষেত্ৰত ব্ৰতী হৈ আছে। যিজনে নিজ কৰ্ম পৰিহাৰ কৰি ইন্দ্ৰিয়গণৰ বশীভূত হৈ সৃষ্টিৰ নিয়ম কৰিছে উলংঘা, সেইজনকে আমি আমাৰ অস্তিত্বৰ বিষয়ে স্মৰণ কৰাইছো। কাৰণ আমি জগতৰ গৰাকী, আমি সত্য, আমি সনাতন, আমি জগতৰ সকলো কাৰণৰো কাৰণ। আমি কৃষ্ণ। মৃত্যু মামৃতং গময়। ও শান্তি শান্তি শান্তি। দেব এ যাদব এ সেৱা কৰিবাৰ নামেও গোপাল গোবিন্দ ৰাম মাধৱ ভকত জনৰ তুমি বান্ধৱ। ৰাম নিৰঞ্জন নিৰাময়। জয় জগন্নাথ দয়াময়। ৰাম নিৰঞ্জন নিৰাময়। জয় জগন্নাথ দয়াময়। জয় জগন্নাথ এ দয়াময়। নারায়ণ নারায়ণ। আহক আহক দেৱৰীষি, মনে মনে মই আপোনাৰ কথাকে ভাবি আছিলো। নারায়ণ নারায়ণ। বাৰু কওকচোন দেৱৰীষি, আপোনাৰ আগমনৰ উদ্দেশ্য? প্রভু, অন্তর্যামী তুমি নিজেই নারায়ণ। আমার আগমনের উদ্দেশ্য অবিদিত নহয় দেৱৰীষি। প্রভু, কিন্তু 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 তথাপিতো প্রভু কবর মন যা কি? মানৱৰ মন, মানৱৰ বুদ্ধি, পুত্ৰ ভাৰ্যা এই সকলোবোৰেই প্ৰভু ক্ষন্তেকীয়া প্ৰভু। দেৱৰীষি, সেইবাবে প্ৰভু কৃষ্ণক সকলোৱে নিজ
হৃদয়ত স্থান দিব লাগে তেৰাৰ কৃপা নহলে খন্তেকতে বিশ্ব ব্ৰহ্মাণ্ডত ঘোৰ ত্ৰমখাই বিৰাজ কৰিব প্ৰভু দেৱৰীখি প্ৰভু আপুনি কি ক'ব বিচাৰিছে মই ভালদৰে বুজিব পৰা নাই শুনা জ্ঞানী জন আপোন জীৱন অকপট মনে তাহাৰ চৰণ নিৰন্তৰে কৰা সেৱ নাৰায়ণ প্ৰভু আপুনি সকলোবোৰ বুজি পায়ো কেৱল নুবুজাৰ ভাওহে ধৰিছে প্ৰভু দেৱৰীখি তথাপিতো কওকচোন প্ৰভু কওক এই বিবেক বুদ্ধিহীন মানৱ সমাজে এই বিবেক বুদ্ধিহীন মানৱ সমাজে প্ৰভু কিয় বাৰু প্ৰভু আপোনাক চিন্তা নকৰি অন্য দেৱ দেৱীক পূজা কৰে প্ৰভু সেই দেৱৰীখি প্ৰভু এই সকলোবিলাক মানৱৰ নিজ ইচ্ছাধীন নাৰায়ণ নাৰায়ণ অৱশ্যে আমাৰ প্ৰকৃত ভক্তসকলে কেতিয়াও অন্য শক্তিক পূজা নকৰে নাৰায়ণ আপুনিতো জানেই দেৱৰীখি প্ৰভু নানান কঠিন পৰীক্ষাৰ পাছতো আমাৰ প্ৰকৃত ভক্তসকল কেতিয়াও ভক্তি ধৰ্মৰ পৰা বিচলিত নহয় ইয়াৰ অনেক উদাহৰণ কিন্তু মানৱৰো জ্ঞাত তথাপিতো প্ৰভু সেই মানৱগণে কিয় আপোনাক শত্ৰু জ্ঞান কৰে এই কথা ভাবিহে প্ৰভু নাৰায়ণে প্ৰভু দেৱৰীখি আচল উদ্দেশ্যৰ কথা কৰবাতেই থাকিলে আসল উদ্দেশ্য হয় প্ৰভু প্ৰকাশ কৰে প্ৰভু এই কন্যাপুৰৰ মহাপ্ৰতাপী ৰাজা বান প্ৰভু যি প্ৰভু একান্তই প্ৰভু শিৱ ভক্ত সহস্ৰ হাতেৰে চাপৰি বজাই প্ৰভু কেৱল ওম নম শিৱায় ওম নম শিৱায় ওম নম শিৱায় বুলি কেৱল প্ৰভু শিৱকে কৰিছে আৰাধনা দেৱৰীখি নাৰায়ণ প্ৰভু দেৱৰীখি আৰু খন্তেকতে সন্তুষ্ট হোৱা মহাদেৱ শিৱই প্ৰভু যিবোৰ প্ৰদান কৰিব প্ৰভু নাৰায়ণ সেই কথা ভাবিহে প্ৰভু দেৱৰীখিৰ ভয়ৰ কাৰণে নুবুজিলো নাৰায়ণ দেৱৰীখি প্ৰভু বৰ লাভ কৰাৰ পাছতে তেওঁৰ পিতৃ বলি যাক প্ৰভু আপুনি নাৰায়ণে যাক প্ৰভু আপুনি চলনাৰ নাগ পাখেৰে বন্দী কৰিছিল প্ৰভু নাৰায়ণ পিতৃবৈৰী বলিক বিচাৰি তেওঁ ত্ৰিভুৱন কৰিব চলাত তাৰপাছত আৰু প্ৰভু আপোনাকেই প্ৰভু বিষ্ণু বুলি ভাবি নাৰায়ণ হে দেৱৰীখি প্ৰভু এই সকলোবিলাক সময়ে নিৰ্ধাৰণ কৰিব নাৰায়ণ হয়তো এখন মহাযুদ্ধৰ আয়োজন হব নারায়ণ প্রভু দেবরী আমি কিন্তু অন্যভাৱেহে ভাবিছো কিভাবে দেবরীখি কন্যাপুৰৰ মহাপ্ৰতাপী ৰাজা বানৰ দেশখন বোলে দ্বিতীয় দ্বাৰকাপুৰ এনেহেন দ্বিতীয় দ্বাৰকাপুৰ এখন চাবলৈনো প্ৰভু কাৰ মন নাযায় সেইভাৱেই প্ৰভু ভাবিছো মই প্ৰথমতে সেই দ্বাৰকাপুৰখন পৰিভ্ৰমণ কৰি তাৰ সবিশেষ আহি প্ৰভু আপোনাক জনাও অতি উত্তম হব দেবরীখি নারায়ণ আমিও আপনার আগমনের বাবে অধীর আগ্রহেৰে
বাদশাহ আমিও বিদায় মাগিছো প্রভু। পরম পুরুষ পুরাতন পাপী পাবন ঈশ্বর দেব ব্রহ্ম রুদ্র আদি দিগপাদ যাকো করত নিত্য সেবা যক্ষ রক্ষ বিপক্ষ লক্ষ লক্ষ ক্ষয়ঙ্কারী দুষ্ট দৈত্য দানব দলন দীন দরিদ্র দুঃখ ভয়কারী নমো নারায়ণ এ সংসার কারণ এ ভকত তারণ তোমার স্মরণ ভক্তিরুষণ দুঃখ বিমোচন পাতক মোচন কমলোচন ভক্তিরুষণ নারায়ণ কমলোচন নারায়ণ ভক্তিরুষণ দুঃখ বিমোচন পাতক মোচন এ কমলোচন নারায়ণ নারায়ণ নারায়ণ। এবে আমি যাও নিজ কর্তব্য।